নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো অসমীয়া কুইজৰ 10টা প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকক এটা অনুৰোধ জনাও যে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্ট কৰি জনাই দিবচোন। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোন ঠাইৰ জন্তুৰ ৰং বগা? উত্তৰটো হৈছে মেৰু প্ৰদেশৰ। 2 নম্বৰ প্ৰশ্ন, তাজমহলৰ উচ্চতা কিমান? উত্তৰটো হৈছে 178 ফুট। 3 নম্বৰ প্ৰশ্ন, চাৰমিনাৰৰ উচ্চতা কিমান? উত্তৰটো হৈছে 186 ফুট। 4 নম্বৰ প্ৰশ্ন, ভিক্টোৰিয়া মেমৰিয়েলৰ উচ্চতা কিমান? উত্তৰটো হৈছে 182 ফুট। 5 নম্বৰ প্ৰশ্ন, কাঞ্চনজংঘাৰ উচ্চতা কিমান? উত্তৰটো হৈছে 28,208 ফুট। 6 নম্বৰ প্ৰশ্ন, তাজমহলৰ প্ৰথম কাৰিকৰজনৰ নাম কি? উত্তৰটো হৈছে ওস্তাদ ঈৰ্ষা। 7 নম্বৰ প্ৰশ্ন, বিহাৰৰ সোণ ব্ৰিজৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে 10,052 ফুট। 8 নম্বৰ প্ৰশ্ন, পুৰীৰ জগন্নাথ মন্দিৰৰ উচ্চতা কিমান? উত্তৰটো হৈছে 142 ফুট। 9 নম্বৰ প্ৰশ্ন, শ্বহীদ মিনাৰৰ উচ্চতা কিমান? উত্তৰটো হৈছে 152 ফুট। 10 নম্বৰ প্ৰশ্ন, কুতুব মিনাৰৰ উচ্চতা কিমান? উত্তৰটো হৈছে 278 ফুট। এতিয়া আমি এটা আপোনালোকৰ মাজত সাঁথৰ শুনাম, তাৰ পিছত এটা মহৎলোকৰ বাণী শুনাম। এতিয়া আহক সাঁথৰটো আৰম্ভ কৰোঁ। ৰজাৰ ঘৰত কাক বাহ, তাত পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে? উত্তৰটো হৈছে আকাশৰ তৰা। এতিয়া আমি এটা আপোনালোকলৈ মহৎলোকৰ বাণী আগবঢ়াম। এই বাণীটো আগবঢ়াইছে বৈষ্ণৱ ৰত্ন সোণাৰাম তালুকদাৰ। কৈছে যে প্ৰাণ গলেও যিয়ে সত্য নেৰে তেওঁহে প্ৰকৃত পুৰুষ। ধন্যবাদ।